মই এইখন স্কুলত ক্লাছ 9 পৰা পঢ়ি আছোঁ আৰু মই জীৱনত ডক্টৰ হ'ব বিচাৰোঁ। মই ক্লাছ 9 পৰা 10 লৈ পঢ়ি আছোঁ। ইয়াত মোৰ মাক দেউতাকৰো বহুত হেল্প কৰিছে আৰু তাৰ লগত মোৰ শিক্ষকসকলেও হেল্প কৰিছে আৰু মই কষ্টও কৰিছোঁ। কষ্ট নহ'লেতো একো নহয়। মই কষ্ট কৰিছোঁ আৰু মোৰ শিক্ষকসকলেও মোক সহায় কৰিছে। মই কিবা এটা নোৱাৰিলে মোক শিক্ষকসকলক কল কৰিছিলোঁ আৰু লগে লগে মোৰ শিক্ষকসকলে মোক সেইটো সলভ কৰি দিছিলে। আৰু এইখন স্কুলৰ পৰা টিচাৰৰ পৰা ফুল ছাপোৰ্ট পাইছে। ফুল ছাপোৰ্ট পাইছোঁ। টিচাৰসকল মোৰ কাৰণে টিচাৰসকল মোৰ কাৰণে সকলো সময়তে এভেইলেবল আছিলে। পঢ়ি আহিছোঁ বহুত ভালে মোক সহায় কৰিছে স্কুলৰ ছাৰ বাইদেউসকলে মোক ভাল শিক্ষা অৰ্জন কৰিবলৈ। মই সকলো সময়তে মোক ছাৰ বাইদেউসকলে সহায় কৰি থাকিছে ভাল শিক্ষা অৰ্জন কৰিবলৈ। অকল ভুল কৰিলে শুধৰাই দিছে ছাৰ বাইদেউসকলে মোক। ছাৰ বাইদেউসকলৰ কাৰণে আজি ইমানখিনি পাৰিছোঁ। মই SLC এক্সামখন ভাল কৰি পাছ কৰিব পাৰিছোঁ। ছাৰ বাইদেউসকলে বহুতো হেল্প কৰিছে মোক এইখন স্কুলত। মোৰ পাৰ্চেণ্টেজ 62%। তুমি এইখিনি যে পাৰ্চেণ্টেজ পাইছা, তো এইটো পোৱাৰ কাৰণে তুমি কিমান সময় তুমি পঢ়া শুনা কৰিছিলা ঘৰত? মই এনেই টিউশ্যন কৰিছোঁ 2টা। টিউশ্যন কৰি তাৰপিছত স্কুল কৰিছোঁ। স্কুল কৰি আকৌ ঘৰত গৈ অলপ হাত মুখ ধুই পঢ়িবলৈ ষ্টাৰ্ট কৰিছোঁ। পঢ়ি ৰাতি 11মান বজালৈ পঢ়িছোঁ আৰু ৰাতিপুৱা 3টাত উঠিছোঁ। উঠি অলপ পঢ়ি আকৌ টিউশ্যন আহিছোঁ। টিউশ্যনৰ পৰা আকৌ স্কুল আহিছোঁ। স্কুল কৰি ঘৰত গৈছোঁ। তুমি তোমাৰ নেক্সট জেনেৰেশ্যন আছে বা নেক্সট তোমালোকৰ হেৰি আছে ক্লাছত 9ৰ পৰা 10ত গ'ল, এওঁলোকক তুমি কি জনাবা যে কষ্ট কৰিলে সঁচাকৈ পঢ়া শুনা না অকল টিচাৰে পঢ়ালে ভাল হয়? এইটো অলপ জনাবানে আমাক? টিচাৰো সহায় কৰিব লাগে আৰু কষ্টও কৰিব লাগে। কষ্ট নকৰিলে জীৱনত একো কৰিব নোৱাৰে। সৰ্বপ্ৰথম মই আমাৰ শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জনাম। তেওঁলোকে বহুত চিনচিয়াৰলি যিখিনি পঢ়া শুনা কৰাইছে। এটা গাঁৱৰ অঞ্চলৰ স্কুল হিচাপে যিখিনি ৰিজাল্ট হৈছে, যদিও মই সম্পূৰ্ণৰূপে সন্তুষ্ট নহয়, তথাপিও অঞ্চল হিচাপে মই সন্তুষ্ট। আৰু আগন্তুক দিন ইয়াতকৈ আৰু বেহতৰ ৰিজাল্ট যাতে আমি কৰিব পাৰোঁ, সেইটোৰ কাৰণেও আমি লাগি আছোঁ। আশা ৰাখিছোঁ এই অঞ্চলত যেনেকৈ শিক্ষা জগতৰ লগত আমি জড়িত হৈছোঁ, আগন্তুক জেনেৰেশ্যনক আমি ভালকৈ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মোৰ এটা ভূমিকা মই লৈ আছোঁ। এইখন স্কুলৰ পৰা কিমানজন ছাত্ৰ ছাত্ৰীয়ে শিক্ষা ক্লাছ 10ৰ পৰীক্ষাটো দিছিলে? পৰীক্ষা দিছিল অৰিজিনেলি 30জন। 30জনৰ ভিতৰত আমাৰ 10জন ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 1-2জনৰ অলপ ৰিজাল্ট ছাছপেক্ট আছে। ফাৰ্ষ্ট ডিভিজন পোৱাৰ সম্ভাৱনা আছে। আমি খাতা চেক কৰিবলৈ দিম। আৰু বাকী ষ্টাৰ পাইছে 4জন আৰু বাকী কেইজন ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন আছে। আপোনাৰ ধাৰণাৰ মতে কিমান সংখ্যক পাছ কৰিলে আপোনালোকৰ এইখন স্কুলৰ পৰা? আমাৰতো 98% পাছ কৰিছে। মাত্ৰ 2টা বাচ্চাহে ফেইল কৰিছে। আগন্তুক দিনত আপোনালোকৰ এই পঢ়া শুনাৰ যিটো চলি আছে আপোনালোকৰ স্কুলত, আগন্তুক দিনত আৰু কি সুবিধা দিব ছাত্ৰ ছাত্ৰীসকলৰ? যিখিনি পৰ্যাপ্ত পৰিমাণৰ সুবিধা আছে সেইখিনি সুবিধা পাই আছে। লগতে এইটো মোৰ গৌৰৱৰ কথা, এই স্কুলৰ পৰাই এই অঞ্চলৰ সৰ্বপ্ৰথম ডক্টৰ, ইঞ্জিনিয়াৰ আদি কৰি বিভিন্ন ডিপাৰ্টমেণ্টত আজিকালি এই অঞ্চলৰ পৰাই ল'ৰা ছোৱালী পঢ়ি আছে। যি ছাত্ৰ ছাত্ৰীসকলক এই স্কুলৰ পৰাই পঢ়াই আমি সেই স্থানলৈ আমি পঠিয়াইছোঁ। নাম্বাৰ কেনেকুৱা পাইছা তুমি? পাৰ্চেণ্টেজ কিমান পাইছা? 79.something। কোনটো স্কুলৰ পৰা পালা তুমি? শংকৰ জাতীয় বিদ্যালয় তুলসীবি। হয়, এই স্কুলত তোমালোকৰ যিটো টিচাৰ আছে, এইটো টিচাৰহঁতে তোমালোকক কেনেকৈ গাইড কৰিছিল অলপ আমাক জনাবানে? ভালে গাইড কৰিছিল। মই এইখন স্কুলত 7 বছৰ ৰানিং পঢ়িছিলোঁ আৰু ছাৰবিলাকে বহুত ভাল গাইড কৰিছিল আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বহুত আগবঢ়াই দিছে মোক। আৰু ভালেমান মোৰ ভুল আছিল, ত্ৰুটি আছিল যিবিলাক, সেইবিলাকো শুদ্ধ কৰি দিছে। আৰু মই অলপ হ'লেও এই স্কুলৰ সুনাম অৰ্জন কৰি আনিছোঁ। আজি এই SLC ৰিজাল্টৰ দিনত এইখন স্কুলত পঢ়া শুনা ভালেই আছে আৰু ছাৰ বাইদেউসকলক বহুত গাইড কৰিছে।